তুমি মোক কিবা বেয়া পোৱা নেকি? বেয়া পোৱা ভাল পোৱাৰ লগত মোৰ একো মতলব নাই, মোৰ কামছেহে মতলব। মোৰো মতলব কামছে। আচ্ছা তোমাৰ কামৰ ৰেকৰ্ড কোৱাচোন। এনেই মই মাজতে সোমাইছোহে দেই, কিবা ইম্পৰ্টেণ্ট কথা পাতিছে নেকি বাৰু? কোৱাচোন ছাৰ্ভিচ ৰেকৰ্ড কোৱা। হেৰি আজি টিফিন আনিছেনে বাৰু? আনিছো। আপোনাৰ ৰেকৰ্ডটো কওকচোন বাৰু আগতে। হেৰি মানে টিফিনটো ক'ত থৈছে বাৰু? এই বেগতে আছে, কিনো ডিষ্টাৰ্ব কৰি আছো। চোৱা বিউটি, তুমি মোক চিনিয়ে পোৱা নাই। বাকলি মই কি জিনিছ সেইটো আপুনি ধৰিব পৰা নাই এতিয়ালৈকে। ইমান গৰমা গৰমিকে কথা ক'ব লাগে। বিউটি ছোৱালী মানুহ হয় কিন্তু ইমান দম নিদিবা দেই। গুড্ডু নাপায় কিন্তু। শুনা ভণ্টি ফিল্ডটো তুমিয়ে কিন্তু মোক এতিয়ালৈকে আনিবলৈ দিয়া নালাগে, আমি অকলে ঠিক আছো। এনেই ককা এডাল গোটাই আমি হাৰ মাল চপাই নলওঁ। মই হাৰ মাল গুড্ডু কি গুডুকে আছে। চোৱা মোৰ সততাক কিন্তু তুমি অপমান কৰিছা। গুড্ডু হ'ব তুমি যোৱাচোন যোৱা। ৰ'ব, যুদ্ধ ক্ষেত্ৰ এৰি পলোৱা মানুহ এই ৰৌমূৰীয়া নহয় কিন্তু। বাইলুক তই যাচোন তই যা। মোৰ ইতিহাসত আপুনি কোনদিনাখন দেখিছে মই যুদ্ধ ক্ষেত্ৰ এৰি পলোৱা? গুড্ডু মই বেয়া পাম কিন্তু। কি গুডুকে আছে, নামাতিব তেনেকে। এই কেইটা এই গুডুক কেতিয়াবা মই ফালিম। ধৰিবি ভালকে। ফালিব লাগে যদি আপুনিনো এতিয়া মোক বাধা দিছিলে কেলে? তেওঁৰ আগত মই তোৰ পক্ষ ল'ব নোৱাৰো নহয়। মোৰ এটা ধৰিবি ভালকে দিবি। কি কৰিছে?